নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দল আৰু কোকৰাঝাৰ জিলা কমিটিৰ দল একেলগে আমি কোকৰাঝাৰত থকা আমাৰ পশ্চিম প্ৰান্তত আৰু বড়োলেণ্ডৰ আগশাৰী শিক্ষা অনুষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল এই দুইটা প্ৰতিষ্ঠানত আমি ভিজিট কৰিছোঁ আৰু মূল কথাটো আছিল যে দুইটা শিক্ষা অনুষ্ঠান যাহাতে ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থ বড়োলেণ্ডবাসীৰ স্বাৰ্থ আৰু শৈক্ষিক স্বাৰ্থত আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমি দুইটা প্ৰতিষ্ঠানত নতুন বছৰত আজি 2 জানুৱাৰীত আমি ইয়াত মানে ভিজিট কৰিছোঁ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰদীপ কুমাৰ পাত্ৰ যোনটো ইনচাৰ্জ এতিয়া হৈ আছে তাৰ ৰেজিষ্ট্ৰাৰ ডক্টৰ শুভম বসুমতাৰী আৰু আনন্দ তেওঁলোকক আমি মিলিত হৈছোঁ তাত আমি আলোচনা কৰিলোঁ যে নাক এছেছমেণ্টৰ যোনটো ৰিজাল্ট দ্বিতীয়তে বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য পাৰ্মানেণ্ট নিয়োগ কৰিব লাগে 3 নম্বৰ কথাটো পৰীক্ষাত যিবিলাক ৰিজাল্ট আৰু সময়মতে পৰীক্ষা পাতিব লাগে ৰিজাল্ট সময়মতে দিব লাগে 4 নম্বৰত বড়োলেণ্ড বিশ্ববিদ্যালয় ওদালগুৰি কেম্পাছ যোনটো প্ৰতিষ্ঠা কৰিব লাগে সেই বিষয়টো আমি আলোচনা কৰোঁ বড়োলেণ্ড বিশ্ববিদ্যালয়ত বড়ো ষ্টাডি চেণ্টাৰত তাত orientation campus civil service আৰু medical engineering কাৰণে তাত আৰম্ভ কৰা বহুতো বিষয় আমি বড়োলেণ্ড বিশ্ববিদ্যালয়ত আলোচনা কৰোঁ মিলিত হওঁ আলোচনা সৌহাৰ্দ্যপূৰ্ণ আছিল আৰু ইয়াৰ ফল বিটিআৰবাসী বড়োলেণ্ড অঞ্চলৰ অসমবাসী ৰাইজে নিশ্চয় পাব আৰু ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত শৈক্ষিক স্বাৰ্থত এইটো উপযুক্ত এটা আলোচনা বুলি আমি ক'ব বিচাৰোঁ দ্বিতীয়তে এই সময়ত আমি কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিটেলত এই প্ৰাংগণত আছোঁ আৰু ইয়াত সন্মানীয় আমাৰ ইয়াৰ প্ৰিন্সিপাল ডাঙৰীয়া তেখেতৰ লগত আমি মিলিত হওঁ বহুখিনি এই অনুষ্ঠানটো এই বছৰৰ পৰা শৈক্ষিক যি ক্লাছ এইটো আৰম্ভ হৈছে ইয়াত যিখিনি পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা লাগে এতিয়াও যথেষ্টখিনি পূৰণ কৰিবলগীয়া বিষয় আছে তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ ইয়াত যি 3rd গ্ৰেডৰ ষ্টাফ পেটাৰ্ণ নাৰ্ছিং ষ্টাফ এতিয়ালৈকে 400ৰো অধিক ইয়াত নিযুক্তি দিব লগা আছে কিছুমান ইয়াত ডেপুটেশ্যনৰ আনা হৈছে সেইটো দি এইটো পৰ্যাপ্ত নহয় আৰু আন বিষয় যিবিলাক ছেকেণ্ড ফেজৰ কনষ্ট্ৰাকশ্যন চলিব লাগে আৰু বহুখিনি বিষয় ইয়াতে এতিয়া যিহেতু আৰম্ভহে হৈছে সেইখিনি পূৰণ কৰিবলগীয়া বাকী আছে আৰু বাকী যিখিনি ইয়াত প্ৰিন্সিপাল টিচিং আৰু ক্লিনিকেল ষ্টাফ যিখিনি চলি আছে ইয়াত ভালে ভালে চলি আছে খালি এটা বিষয়টো অসম চৰকাৰক আমি দাবী জনাইছোঁ অতি সোনকালে এই বিষয়টো চাব লাগে কৰিব লাগে যে ইয়াত পোষ্টমৰ্টেমৰ যোনটো ব্যৱস্থা সেই পোষ্টমৰ্টেমটো এতিয়ালৈকে হোৱা নাই আৰু ইয়াৰ কাৰণে হোম ডিপাৰ্টমেণ্টৰ পৰা ক্লিয়াৰেন্স লাগে আৰু 2 নম্বৰটো হ'ল ইয়াত যিখিনি মানে সুইপাৰৰ পৰা ডক্টৰৰ পৰা যিখিনি ইয়াত হোৱা নাই যাৰ কাৰণে আজি কোকৰাঝাৰ যোনটো চিভিল হস্পিটেল আছিল তাতো এতিয়া পোষ্টমৰ্টেম বন্ধ হৈ গৈছে আৰু ফকৰুদ্দিন আলী আহমেদ বৰপেটাত যাব লগা হয় এইটো ৰাইজৰ কাৰণে যথেষ্ট কষ্ট হৈছে বিভিন্ন ইয়াত এক্সিডেণ্টেল কেছ বা ল এণ্ড অৰ্ডাৰ ইছ্যুড মানে কেছবিলাক আহে যিবিলাক ইয়াতে কৰাত অসুবিধা হৈছে তো এইটো অতি সোনকালে কৰিব লাগে বুলি আমি চৰকাৰক দাবী জনাইছোঁ আৰু আজিৰ আলোচনাই আগন্তুক দিনত কোকৰাঝাৰ মেডিকেল কলেজৰ গতিৰোধ দিব আৰু ভাল এটা মানে যাত্ৰালৈ গতি কৰিব তাকে আমি কামনা কৰিছোঁ ধন্যবাদ ইয়াত কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ কিছুমান ইকুইপমেণ্টছ আৰু কিছুমান স্পেচিয়েলিষ্ট এতিয়াও লাগে যাৰ কাৰণে ডায়েলিচিছ ইয়াতে হোৱা নাই আমাৰ প্ৰিন্সিপাল ডাঙৰীয়াই আমাক জনাইছে যে কিছুমান মানে অতি যিবিলাক আপোনাৰ সিজাৰিং গ'ল্ড ব্লাডাৰ কেছ বা বেলেগ বেলেগ অন্যান্যবিলাক এতিয়া চাৰ্জাৰী হৈ আছে কিন্তু আন বিষয়সমূহ ইয়াত হ'ব লাগে আৰু কৰিব লাগে আৰু এই ক্ষেত্ৰত বিশেষ এটা ভূমিকা চৰকাৰৰ পৰা লাগে আৰু অপিডি সেকশনো ইয়াত যথেষ্ট মানে আমাৰ পেচেণ্টৰ সংখ্যা কম য'ত নেকি 500-600 হ'ব লাগে এতিয়া 200-250 ইয়াত চলি আছে তো ৰাইজক আমি আহ্বান জনাইছোঁ কোকৰাঝাৰবাসী চিৰাং বা য'ত যেনেকুৱা নাথাকক কিয় এই মেডিকেল কলেজত ইমান সুন্দৰ এটা ব্যৱস্থা আছে তো ইয়াত আন যিখিনি ডিস্পেন্সাৰী বা পিএইচসি বা সিভিল মানে হস্পিটেলৰ বাদেও ইয়াত উচ্চ পৰ্যায়ত উন্নত মানত যেহেতু চিকিৎসা লাভ কৰিব পাৰে বা স্পেশালিষ্ট
তেওঁলোকে যিহেতু আছে তো ৰাইজ বা যিখিনি পেশেন্ট ইয়াত আহিব লাগে তাকে আমি আহ্বান জনাইছো আৰু তাকে আমি কামনা কৰিছো ধন্যবাদ क'क्राझार सरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2024-25 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 8 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो बे फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर थाखो फोरोंथायनि अनगायैबो योगा क्लासेस बेसिक कम्पिउटार एडुकेशन इंलिश स्पीकिंग स्किल मैथ्स एंड साइंस प्रोजेक्टिंग हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसनोब्ला नैबे जानबुं नम्बर 6000853288 6000489621 9101 008849 कल खालामनानै सुलाद लानो हागोन